নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আহিছোঁ মই বগৰী খাবলৈ আহিছোঁ। মানে কাষৰে খুৰীটি এগৰাকীয়ে বাৰীতে বগৰী পাৰি আহিছিলে আৰু মই তেহেঁতক ক'লোঁ খুৰীটি কেইটামান বগৰী দিয়কচোন, আৰু তেহেঁতে মোক ধুনীয়াকৈ কেইটামান বগৰী দি দিলে। আৰু এতিয়া মই একদম ৰ'দত বহি পিনি বগৰী খাবলৈ আহিছোঁ। এয়া মই দি দিছোঁ, বগৰীকেইটাও দি দিছোঁ, জলকীয়া 3টা আৰু ধনিয়া পাত আৰু নিমখ লগতে দি দিছোঁ। আৰু এইফালে মই ধুনীয়াকৈ খুন্দিবলৈ লৈছোঁ। এয়া খুন্দনা বাৰীটোতে খুন্দিছোঁ আৰু এইফালে মোৰ ধুনীয়াকৈ ৰেডি হৈ গ'ল বগৰীখিনি। আৰু দেখিছেনে খুন্দনাটোত নুজুৰিলে কাৰণে মই গিলাচটোতে দি দিলোঁ। দেখিবলৈ কিন্তু খুব টেষ্টি হৈছে, আপোনালোকে দেখিছেনে? চাওকচোন, ইমান ধুনীয়া লাগিছে, খাওঁৱে লাগি গৈছে মানে। আৰু এইফালে দেখিছে মই একদম পূৰা খাবলৈই ল'লোঁ। আৰু বগৰীটো খাওঁতে খুব বেছি কাহ উঠিছিলে, তো সেই আৰু বগৰী খালে অকণমান কাহ উঠিবই। আৰু এইদৰে মই ধুনীয়াকৈ বগৰী টেষ্ট লৈছোঁ। আৰু আপোনালোকে কেনেকুৱা পাইছে প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব। খুব বেছি কাহ উঠিছিলে বাৰু, একো নাই, ইমানেই ভাল লাগিলে খাই। তো আপোনালোকে এনেকৈ টেষ্ট ল'ব, ৰ'দত বহি খাব, খুব বেছি ভাল লাগিব। আৰু আজি আছিলে এইটো মোৰ মিনি ব্লগছ। কেনেকুৱা পালে আপোনালোকে প্লিজ জনাবলৈ নাপাহৰিব। আৰু যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈতো একেবাৰে নাপাহৰিব। বাই বাই।